তালে যোৱা কথা আছিলে কিন্তু আপোনালোকে গম পালে যে যেটো ডাঙৰ এক্সিডেন্ট হ'ল বাছৰ তাৰ কাৰণে বন্ধ দিছে গতিকে আমাৰ পিকনিকটো কেনসেল হ'ল এতিয়া একদম বছপনা ইয়াত আহি গৈছে ইয়াতে সময় লৈছিলো মোবাইলটো যেহেতু আমাৰ কোনো গোপ্ৰ মানে এনেকুৱা সেটআপ নাই তো গাইজ দেখিছে এতিয়া আমি খানা ষ্টাৰ্ট কৰিলো খাবলৈ এইবোৰ দেখিছে চাই লওক ভালকে তো হাই ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মাই চেনেল মাষ্টাৰ এমএক্স টিভি আৰু আজি মই গৈ আছোঁ পিকনিক খাবলৈ মানে মই নহয় আমাৰ টিমৰ পৰা গৈ আছে তো প্ৰথমতে অলপ ভাল জেগালৈ যোৱা কথা আছিল মানে যেটো কয়লামাটি বুলি কয় কয়লা লংগল ৱাটাৰফল তালে যোৱা কথা আছিলে কিন্তু আপোনালোকে গম পালে যে যেটো ডাঙৰ এক্সিডেন্ট হ'ল বাছৰ তাৰ কাৰণে বন্ধ দিছে গতিকে আমাৰ পিকনিকটো কেনসেল হ'ল সেইবাবে ওচৰতে পিকনিক এটা কৰিলোঁ যেটো হাতীখালি ক'ৰবাক আমাৰ ঘৰৰ ওচৰ বুলি ক'ব পাৰি তো বাকীখিনি বাৰু গাড়ীত আহিছে কিন্তু এতিয়া মই আৰু আমাৰ লগৰ দুটা চাইকেলতে গৈছোঁ চাই থাকক বাকী ভ্লগটো অলপ মজা আহিব হ'বলৈ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ দেখিছে এতিয়া আমি হাতীখাললৈ আহি আছোঁ তো মথাউৰি বুলি ক'ব পাৰি এইফালে দিছে বিল কি বঢ়িয়া লোকেশ্যন আৰু ৰাস্তাটো ঠেকেচা বেছি আছে কোনো কথা নাই চলি যাব আৰু অলপ দূৰ আছে এতিয়া আমি গৈ পামগৈ আৰু চাই থাকিব ভিডিঅ'টো তো গাইজ দেখিছে ওচৰ পাইছেহি আৰু ৰাস্তা কেনেকুৱা অফ ৰোডিং আজি ধুনীয়াকৈ অফ ৰোডিং হৈ গৈছে চাইকেলৰ কিন্তু অলপ প্ৰব্লেম হৈছে দিগদাৰ হৈছে চাই দেখক কি বঢ়িয়া জেগা দেখিছে আগৰ ভিডিঅ' এটা পাইছিল চাগে আমি হাতীখাল আহিছিলোঁ বুলি স্কুটিত ক্ৰেছ কৰিছিলে তো তেতিয়া আমি এইটো ৰাস্তা অহা নাছিলোঁ এইটো ৰাস্তা বেছি ভাল আৰু ধুনীয়াও তো চাই দেখক আৰু কি মজা জেগা দেখিছে আমাৰ ঘৰৰ ওচৰতে ইমান ধুনীয়া জেগা আছে আজিলৈকে ভালকৈ গমেই পোৱা নাছিলোঁ তো দেখিছে হাতীখালি গোবাগৰ গেট চাওক কি মজা জেগা তো ইয়ালৈ আগতেও আহিছোঁ কিন্তু এইটো ৰাস্তাই অহা নাছিলোঁ আগতে কৈছোঁ আপোনালোকক তো গাইজ দেখিছে একদম ওচৰ পাই গ'লোহি কি বঢ়িয়া লাগিছে এতিয়া আমি ইটো পাই গৈ পেলাই খামগৈ খানাটো চাই থাকক দলঙো বনাই থৈছে দেখিছে তো এইটো এটা ব্ৰহ্মপুত্ৰ খুঁটিয়ে হয় সৰু কি বঢ়িয়া জেগা তো গাইজ আমি আগতে যেতিয়া আহিছিলোঁ আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে চাগে যদি নাই চোৱা চাই ল'বগৈ তেতিয়া এনেকুৱা বস্তুবোৰ নাছিলে তো এতিয়া বহুত ভাল লাগিছে জেগাডোখৰ এনেকুৱা দেখি ইয়াতে অকণমান দেৰি ৰওঁ আমাৰ টিমটো অহা লাগে তো ভিডিঅ'টো বনি থাকিব শেষলৈকে তো গাইজ দেখিছে অকণমান আমি খেলি লৈছোঁ বহুত দিনৰ মূৰত এতিয়া একদম বছপনা ইয়াত আহি গৈছে মই কৈছোঁ যা ৰাজু পাই পিছে তো গাইজ আমি অকণমান এইফালে ভিতৰৰ ফালে আহিলোঁ এইফালে গোটেই জংঘল বুলি ক'ব পাৰি দেখিছে তো ভাবিলোঁ অকণমান আপোনাক অফ ৰ'ডিঙো দেখুৱাই দিওঁ তো বোলো এতিয়া যাওঁ চাই দেখক
গাইছ আপোনালোকে অফ ৰোডিংটো দেখিলে চাগে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বাকী এইটো মই পোৰ্ট্ৰেটত কৰিব নোৱাৰিলোঁ কাৰণ ইয়াতে সোমোৱাই লৈছিলোঁ মোবাইলটো, যিহেতু আমাৰ কোনো গোপ্ৰ মানে এনেকুৱা ছেটআপ নাই, গতিকে এনেকৈ বনালোঁ ভিডিঅ'টো। এতিয়া ব'লক আমি আমাৰ পিকনিক প্লেচলৈ যাওঁ। আমাৰ টিমটো আহি গৈছে এটা দুটাকৈ, ব'লক। তো গাইছ এতিয়া পাৰ হৈ আহিলোঁ আমি, মানে এইটো চাপৰিলে। বাকী দলঙত ভিডিঅ'টো বনাবলৈ নহ'লে বাৰু, তো এতিয়া চাই থাকক। খানা খোৱা জেগা ঠিক কৰি ল'লোঁ দেখিছে। তো ইয়াতে আমাৰ টিমটোৱে খানা খাব। বাকী অলপ ফুৰি আহোঁগৈ ব'লক, চাই থাকক। তো গাইছ আমি অলপ ফুৰিবলৈ গৈছিলোঁ স্কুটি লৈ, তাৰ ভিডিঅ' বনাবলৈ নহ'লে বাৰু, কিন্তু যিটো ৱাটাৰ ক্ৰচিং গৈছিলোঁ তাৰে সৰুকৈ ভিডিঅ' এটা বনাইছিলোঁ, যিটো আপোনালোকক দেখুৱালোঁ। তো এতিয়া অলপ ফটো চটো মাৰোঁগৈ বুলি ভাবিছোঁ, চাই থাকক। তো গাইছ এতিয়া অকণমান ফটোশ্বুট কৰিবলৈ আহিছোঁ বুলি ক'ব পাৰি, মানে অলপ ফটো মাৰিবলৈ আহিছোঁ দেখিছে জেগাটো। তো আপোনালোকক 1x কেমেৰাত দেখুৱাইছোঁ এইফালে কিমান ধুনীয়া নজৰা হৈছে। ৱাইডত আপোনালোকে ধৰিব নোৱাৰিব পাৰে। তো গাইছ এতিয়া আপোনালোকক অকণমান জুম কৰি দেখুৱাওঁ, চাওক। স্পৰ্টিং কিবা এটা নে ভাল যায়, দেখিছে কিমান মজা দৃশ্য। আপোনালোকে ফটোকেইখন মোৰ ইনষ্টাত পাব, ফ'ল' কৰি দিব মাষ্টাৰ MX TV। আৰু এইফালে আছে শইকীয়া 104। ইয়াৰ এতিয়ালৈকে ইনষ্টা অ'পেন কৰা নাই বাৰু, মানে একাউণ্ট খোলা নাই, চাই থাকক। তো গাইছ এতিয়া আমি নাৱত উঠিবলৈ আহিছোঁ দেখিছে এখন মহাবাহু। তো অকণমান এতিয়া ফুৰি আহিমগৈ। ক'ত গ'ল গম নাপাওঁ। তো গাইছ এতিয়া আহিলোঁ আমি অলপ নাৱত উঠিবলৈ, আৰু এতিয়া বাৰু মই ভইচ অভাৰ দি আছোঁ, অকণমান পিছত ভালকৈ কৈ আছোঁ। চবে হাই কৈ দে। তো গাইছ জেগা চেঞ্জ কৰি ল'লোঁ দেখিছে, একদম পূৰা আগলৈ আহি ল'লোঁ, কি মজা লাগিছে। তো গাইছ দেখিছে এতিয়া আমি খানা ষ্টাৰ্ট কৰিলোঁ খাবলৈ। এইবোৰ দেখিছে, চাই লওক ভালকৈ। আজি আমাৰ পিকনিক ইয়াতে শেষ হৈছে। তো আগত গৈ পেলাই ভিডিঅ'টো এণ্ড কৰিছোঁ। তো গাইছ আগত এটা ৱাটাৰ ক্ৰচিং আছে, যিটো আপোনালোকে দেখিছিলে আগতে। তো এতিয়া চাইকেল পাৰ কৰি দেখাম, তাৰপিছত ভিডিঅ'টো এণ্ড কৰিছোঁ। তো গাইছ এইটো আছিল আজি ভিডিঅ'। কিমান ভাল পালে বাৰু নাজানো, কিন্তু আপোনালোকক ভিডিঅ'টো অলপ ইণ্টাৰেষ্টিং কৰিবলৈ চেষ্টা কৰিলোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ইনষ্টাত ফ'ল' কৰি দিব মাষ্টাৰ MX TV। গতিকে আহিলোঁ, বাই বাই।